কি খবৰ সকলোৰে নিশ্চয় খবৰ ভালে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কালি যিহেতু সোমবাৰ আছিলে সেইবাবে ৰাতি ঘৰতে শিৱ সকাম এভাগ পাতোঁ বুলি ভাবিলে আৰু এইফালে সিহঁতে আটা মুঠি আছে। যিহেতু ৰুটি খুৱাব সেইবাবে আটা মুঠিছে আৰু মই ৰুটিখিনি বেলি দিলোঁ আৰু এইফালে ভকতো আহি পালেহি সেইবাবে সি চাহ তাহ যোগাৰ কৰিছে আৰু এয়া ভকতৰ কামখিনি তেওঁলোকে কৰি আছে। এইফালে জেঠাই আকৌ ৰুটিখিনি ভাজি লৈছে আৰু লগতে দালিখিনিও বনালে আৰু এইবোৰ চাটনি কিবাকিবি আছিলে সেইখিনিও বনাই ল'লে। তাৰপিছত এয়া প্ৰসাদ খাবৰে হ'ল। প্ৰসাদ আৰু ৰুটি চব্জি খাই বৈ ল'লোঁ। আমি শিৱ মানুহ যিহেতু আৰু ঘৰত বহুত দিন হ'ল শিৱ সকাম পাতিবই পৰা নাছিলোঁ সেইবাবে আজি ঘৰত গোটেইখিনি থাকোঁতে শিৱ সকামখন পাতি দিলোঁ। আমাৰ এইবিলাকে ডোঙা বুলি কোনো নকয়। মিকিবিলাকে লৈ আহে সেইবোৰহে তুলি নহয় দোং বুলি নকয় নহয়, ডোঙা বুলিহে কয়। আপোনাৰ কাণ পায় আপোনাৰ মাত সৰু সৰু হৈ থাকিলেও এইটোক চিঞৰতে ডাঙৰ কৰিব মাহ মান ইয়াৰ লগত ভল্টেজ বাঢ়ি যাব। ভকতো খাই বৈ লৈ পেলাই ঘৰা-ঘৰি যাবলৈ ল'লে আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যিসকলে মোৰ পেজটো এতিয়াও ফ'ল' কৰা নাই ফ'ল' কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।